হাই হেল্ল' নমস্কাৰ আপোনালোক সকলোকে বিহুৰ শুভেচ্ছা জনালোঁ আমি এয়া গৰুৰ বাবে লাও বেঙেনা কেৰেলা এনেকৈ চাটবোৰ কাটি ল'লোঁ তাৰপিছত ইফালে দেউতাই ধুনীয়াকৈ চাটমাৰিকেইডাল বনাই আছে এয়া ধুনীয়াকৈ আমি লাও বেঙেনা কেৰেলা হালধি থেকেৰা এনেকৈ সকলোবোৰ মিক্স কৰি এনেকৈ চাট চাৰিডাল বনাই ল'লোঁ চাটকেইডাল আমি ক্ৰমান্বয়ে এডাল দুডলীয়া তিনিডলীয়া চাৰিডলীয়া তেনেকৈ বনাব লাগে এতিয়া আমি ধুনীয়াকৈ চাটকেইডাল বনাই হোৱাৰ পিছত যিখিনি বাচি ৰ'ল সেইখিনি এনেকৈ তলতে দি চাটমাৰিকেইডাল ওপৰত দি থৈ দিলোঁ আৰু চাটমাৰিকেইডাল থোৱাৰ পিছত আমাৰতো নোৱাবৰ বাবে মাহ হালধি মিঠাতেল ধুনীয়াকৈ লাগিব সেয়া মায়ে লৈ গৈ আছে গৰু গাত নোৱাবলৈ ধুনীয়াকৈ মূৰৰ পৰা ভৰিলৈকে ধুনীয়াকৈ সানি দিছে গোটেইকেইটা গৰুৰ গাত তাৰ পিছত ধুনীয়াকৈ মানে ঘৰতে মটৰ দি ধুনীয়াকৈ ধুৱাই দিলোঁ আৰু তাৰ পিছত এয়া গৰুত লাও খা বেঙেনা খা বুলি ছটিয়াই আছে মায়ে ধুনীয়াকৈ লাও খা বেঙেনা খা বুলি ছটিয়াই পথাৰলৈ এৰাল দিবলৈ লৈ যাব যিহেতু গৰু বিহু সেইবাবে আমাৰ ঘৰত ছাগলী ধেৰ আছে সেইবাবে মই ভাবিলোঁ ছাগলীকেইটাকো মাহ হালধি সানি সিহঁতকো গাটো ধুৱাই দিওঁ সিহঁতৰো বিহু পাতি দিওঁ আৰু যিহেতু ছাগলী বিহু এক্সট্ৰাকৈ নাপাতেই সেইবাবে ধুনীয়াকৈ ছাগলীকেইটা গা পা ধুৱাই মেলি লৈ ল'লোঁ সিহঁতকো লাও খা বেঙেনা খা বুলি ছটিয়াই দিছোঁ দেই ধুৱাই মেলি লৈ সিহঁতক এৰাল লগাই পথাৰলৈ লৈ গ'লোঁ যাতে সিহঁতক এৰাল দি থৈ আহোঁগৈ আৰু ইয়াত ধুনীয়াকৈ পথাৰত এৰাল দি দিলোঁ তাৰপিছত ভিডিঅ'টো আছিলে ইমানেই আছিল যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বাই বাই